Hey guys, welcome to my channel. My channel সকলোকে স্বাগতম। আজি আপোনালোকক শিকাম কেনেকৈ আপোনালোকে ইউটিউব চেনেল ক্ৰিয়েট কৰিব আৰু ক্ৰিয়েট কৰাৰ লগতে বহুতো কাম থাকে সেইখিনি কেনেকৈ কৰিব। কিন্তু এই ভিডিঅ'টো যোনবিলাকে এইবিলাক ক্ষেত্ৰত ইণ্টাৰেষ্ট নাৰাখে তেওঁলোকৰ বাবে নহয়, কিন্তু যোনবিলাকে এই ক্ষেত্ৰত ইণ্টাৰেষ্ট ৰাখে সেইসকলে বহুত লাভ পাব এই ভিডিঅ'টোৰ পৰা। গতিকে বলক মোবাইলৰ স্ক্ৰীনলৈ গৈ আপোনালোকক শিকাওঁ কেনেকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰে। তো সব প্ৰথমতে ইউটিউবটো ওপেন কৰিব। তাৰপিছত এইফালে যোনটো চিম্বল এটা দেখিছে লগোটো তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত এইটো পাব ইয়োৰ চেনেল নাম, তালৈ যাব আৰু তাৰপিছত আপোনালোকে এই যোনটো সেটিংছ অপশ্যন দেখিছে তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে যদি নাম মানে যিকোনো নাম দিবলৈ হ'লে এই পেন আইকনটো ক্লিক কৰিব আৰু ইয়াত আপোনাৰ নাম মন পছন্দ নাম দিব পাৰিব এনেকৈ। তাৰপিছত অ'কে কৰি দিব। তাৰপিছত ডেছক্ৰিপশ্যন দিব পাৰে আপোনালোকে মানে এনেকৈ দেখিছে আপোনালোকে ইয়াত এইখিনি এনেকৈ দিব পাৰিব। এইখিনি দিবলৈ হ'লে এই পেন আইকনটো ক্লিক কৰিব আৰু এনেকৈ দিব পাৰিব। তাৰপিছত আপোনালোকে এই এনেকুৱা লগো কেনেকৈ লগাব। তো প্ৰথমতে কৈ দিছোঁ বনাবলৈ আপোনালোকে পিক্সআৰ্ট এপ ইউজ কৰিব পাৰিব। ইউটিউবত ভিডিঅ' চাই ল'ব কেনেকৈ লগো বনাই পাই যাব। আৰু এতিয়া আপোনালোকে লগো লগাবলৈ হ'লে বেক যাব। আৰু আকৌ এই লগোটোত ক্লিক কৰিব। এইবাৰ যাব এই যোনটো মেনেজ ইয়োৰ গুগল একাউণ্ট লিখা আছে তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়ালৈ আহিলে এই যোনটো ফটো এনেকৈ দেখিব, আপোনালোকৰ নিজৰ ফটোখন দেখিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত পাব আপোনালোকে ছেট প্ৰফাইল ফটো, ইয়াত ক্লিক কৰি দিব। এতিয়া আপোনালোকে টেগ ফটো ল'ব পাৰে বা চুইচ ফটো ল'ব পাৰে, গেলেৰীৰ পৰা কোনোবা এখন ফটো আনি পেলাই ইয়াত লগাব পাৰে। তো এনেকৈ লগাই ল'ব। এতিয়া কাম আহিল মই কৈছিলোঁ যে কিছুমান কাম কৰিব লাগে ইউটিউব চেনেল খোলাৰ পিছত সেই কামটো কৰা। তো সেই কামটো কৰিবলৈ মানে সেইটো কামটো হৈছে ভেৰিফাই কৰা। ইউটিউবটো ভেৰিফাই কৰিব লাগিব। যদি ভেৰিফাই নকৰে তেতিয়াহ'লে থাম্বনেইল যোনটো কয় সেইটো লগাব নোৱাৰে আৰু 15 মিনিটতকৈ বেছি দীঘল ভিডিঅ' দিব নোৱাৰিব। আৰু সেইকাৰণে আপোনালোকে ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰিবলৈ ক্ৰমটো অ'পেন কৰক আৰু ইয়াত লিখক youtube.com। দেখিছে ইয়াত আহি গৈছে, মই চাৰ্চ কৰি দিছোঁ আৰু এইটো ডেস্কটপ মোডত কৰি থ'ব। এতিয়া চব এইফালে চুকত আকৌ লগো চিনটো দেখিছে, ৰব জুম কৰি দেখাই দিছোঁ। এইটো ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ক্লিক কৰিব ইয়োৰ চেনেল নামৰ এই অপশ্যনটো। তাৰপিছত আপোনালোকে ডাইৰেক্ট যাব এই যোনটো ইউটিউব ষ্টুডিঅ' নামৰ অপশ্যন এটা দেখিছে তালৈ। এতিয়া চাওক আপোনালোকে একেবাৰে তলত দেখিছে ইয়াত সেটিংছ অপশ্যন এটা, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যাব এই চেনেল নামৰ অপশ্যনটোলৈ আৰু যে একেবাৰে শেষৰ অপশ্যন এইটোলৈ আপোনালোকে তাৰপিছত যাব। তাৰপিছত ইয়াত আপোনালোকে যোনটো এইটো এনেবল পাইছে, এইটো যদি প্ৰথমবাৰ ইউটিউব চেনেল খোলে তেন্তে এইটো আপোনালোকে ডিছেবল বা ইলিজিবল তেনেকৈ পাব। তো যদি তেনেকৈ থাকে আপোনালোকে এইটো এনেবল কৰি ল'ব। এইটো বাৰু এনেবল হৈ যায়, কিন্তু তাৰ তলৰটো আপোনালোকে এনেবল কৰিব লাগিব। তো এইটো ক্লিক কৰিব।
তাৰপিছত ইয়াত আপোনালোকে পাব ভেৰিফাই ফোন নাম্বাৰ। এইটোত প্ৰথমতে এতিয়া মোৰ ৰাইট চিন দেখাই থোৱা আছে, দেখিছে ইয়াত ৰাইট চিন এডাল আছে। তো এইডাল আপোনালোকৰ নাথাকিব, আপোনালোকে ইয়াত ভেৰিফাই ফোন নাম্বাৰ বুলি পাব, তাত ক্লিক কৰি পেলাই ফোন নাম্বাৰটো ভেৰিফাই কৰি ল'ব, মানে ফোন নাম্বাৰ সৈতে নিজৰ এইটো ইউটিউব চেনেলটো ভেৰিফাই কৰি ল'ব। সেইটো পাৰিব আপোনালোকে, OTP এটা পঠাব, OTPটো ফিল কৰি পেলাই হৈ যাব। আৰু এতিয়া মই যে কৈছিলোঁ কি কাম কৰিব পাৰে কি নোৱাৰি, চব ইয়াত লিখা আছে, ধুনীয়াকৈ পঢ়িব পাৰিব। মই কোৱাখিনি কাম এইবিলাক ভিডিঅ' 15 মিনিটতকৈ বেছি দীঘল ভিডিঅ' দিব নোৱাৰিব, কাষ্টম থাম্বনেইল লগাব নোৱাৰিব, লাইভ ষ্ট্ৰিমিং কৰিব নোৱাৰিব, মানে লাইভ আহিব নোৱাৰিব। তাৰপিছত API লিংক, কণ্টেণ্ট ID ক্লেইমছ এইবিলাক মানে কৰিব নোৱাৰিব, সেইকাৰণে এইখিনি কৰা বহুত দৰকাৰী। তো এইখিনি কৰি ল'ব। এতিয়া মেইন কামটো হ'ল যে ভিডিঅ' আপলোড কেনেকৈ কৰিব। ভিডিঅ' আপলোড কৰিবলৈ ইউটিউবলৈ যাব, ভিডিঅ' আইকন দেখিছে, ইয়াত ক্লিক কৰি দিব। ইউটিউবলৈ অহাৰ পিছত এইটো যোনটো ভিডিঅ' আইকন দেখিছে ইয়াত ক্লিক কৰি দিব। ইয়াৰ পৰা যিকোনো এটা ভিডিঅ' ল'ব, ভিডিঅ' লৈ পেলাই ইয়াত আপোনালোকে যিকোনো টাইটেল দিব পাৰিব, যেনেকৈ ধৰা হ'ল যিকোনো দিব পাৰে, আপোনালোকৰ সেইটো দি দিব। তাৰপিছত ডেছক্ৰিপশ্যন দিব, ইয়াত ডেছক্ৰিপশ্যন দি পেলাই এইটো যোনটো এৰ' মাৰ্ক পাইছে আপোনালোকে এইটো চিনটোত ইয়াত কৰি পেলাই এইটো প'ষ্ট কৰি দিব। তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰিছোঁ আপোনালোকে কেনেকৈ ইউটিউব চেনেল খোলে, ভেৰিফাই কৰে, সেইবিলাক শিকিলে। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। থেংক ইউ।